হয়, এই মুহূৰ্তত লৈ আহিছোঁ আন এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ বুলি শুনাৰ লগে লগে আইতাগৰাকী গ'লেই নহয় টিভিটোৰ কাষলৈ কাণ থিয় কৰি শুনো বুলি। বিগ ব্ৰেকিং নিউজ। কৰিশ্মা নাথ নামৰ যুৱতীগৰাকীয়ে কৰিলে নৃত্য। উৰণ সেতুৰ ওপৰত তাই গীতৰ তালে তালে কৰি আছে নৃত্য। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ তাইৰ এই সুন্দৰ নৃত্যটি। এইটোৱে আছিল বিগ ব্ৰেকিং নিউজ। আগতে বাতৰি বুলি ক'লে আগ্ৰহেৰে বাট চাই থাকোঁ। বিশ্লেষণ, প্ৰেক্ষাপট, বিশেষ 1 ঘণ্টা, দেওবৰীয়া আড্ডা, এই অনুষ্ঠানবোৰৰ কাৰণে আগতে ঘণ্টা ঘণ্টা ৱেইট কৰি থাকোঁ, অপেক্ষা কৰি থাকোঁ। আচলতে অৱশ্যে যুগৰ পৰিৱৰ্তন বুলি আমি কিছুমান বস্তু একচেপ্ট কৰি ল'ব লাগিব, নহয় জানো? হয় চাগে কথাটো সেইটোৱে। মই বিৰোধিতা কৰিবলৈ যোৱা নাই, আপত্তিও দৰ্শোৱা নাই, মোৰ কোনো অভিযোগো নাই। মই একো ক'বলৈ যোৱা নাই, মানদণ্ড কমি যোৱা যেন লাগে, সেইকাৰণে ক'লোঁ কথাখিনি। ধন্যবাদ।